ব্ৰেকিং নিউজ ONGC আৰু অইলক সকিয়নি দি এক মেইল প্ৰেৰণ কৰিছে আলফা চেটেনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বড়ো ডাঙৰীয়াই। এই সকিয়নিত বান্ধি দিছে 7টাকৈ চৰ্ত। এই 7টা চৰ্ত এনেধৰণৰ: ONGC আৰু অইলত চাকৰি 95% কেৱল থলগিৰি লোকৰ বাবে সংৰক্ষণ কৰিব লাগিব। ONGC অইলক চাকৰিৰ মকৰলৰ সকলো ধৰণৰ যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা অসমতে পাতিব লাগিব। ঠিকাভিত্তিক নিয়োগ বন্ধ কৰি চাকৰি নিয়মীয়া কৰক। অসমৰ গাঁওসমূহলৈ পাইপেৰে ঘৰে ঘৰে গেছ যোগানৰ ব্যৱস্থা কৰক। অসমৰ প্ৰাকৃতিক সম্পদৰ লাভ অসমবাসীয়ে লাভ কৰাটো সুনিশ্চিত কৰক। অসমৰ বিভিন্ন উৎসৱ পাৰ্বণ আয়োজন কৰিবলৈ বিভিন্ন দল সংগঠনক দান বৰঙণি দিয়াৰ লগতে বানপীড়িত তথা প্ৰাকৃতিক দুৰ্যোগত পতিত আৰ্তজনক প্ৰতিষ্ঠান দুটাই প্ৰত্যক্ষভাৱে বছৰি 5 কোটিকৈ টকা দিব লাগিব। এই চৰ্তবোৰ মানি চলাৰ বাবে ONGC আৰু অইল কৰ্তৃপক্ষৰ পৰা লিখিত প্ৰতিশ্ৰুতি বিচাৰিছে আলফা স্বাধীনে। অন্যথা সশস্ত্ৰ প্ৰতিবাদৰ বিকল্প নাথাকিব বুলি ঘোষণা কৰিছে আলফা স্বাধীনে। ONGC আৰু অইলে এই চৰ্তবোৰ মানি ল'লে অসমৰ বহু শিক্ষিত নিবনুৱাই ONGC আৰু অইলত কৰ্মসংস্থাপন পোৱাটো এক নিশ্চিত।